নাৰী দিৱসটো আচলতে আমাৰ সৃষ্টিৰ আৰম্ভণিৰ পৰাই নাৰী আৰু পুৰুষৰ যিটো সম্পৰ্ক সেইটো সৃষ্টিৰ আৰম্ভণিতে আমাক দেখুৱাই থৈ গৈছে। এগৰাকী নাৰীয়ে কৰিব নোৱাৰা কাম একো নাই। পৃথিৱীত অসাধ্য সাধন বেলেগে ক'বলৈ নাৰীয়ে কৰিব পাৰে। নাৰীৰ শক্তি জাগৃত হ'লে আৰু কাৰো ক্ষমতা যে নাৰীক সেই শক্তিৰ পৰা বঞ্চিত কৰিব পাৰিব। উদাহৰণস্বৰূপে যিটো কালীৰ শক্তিৰ ৰূপ আছিলে সেইটো আপোনালোকে দেখিছে, সতীৰ যিটো ৰূপ আছিলে সেইটো আপোনালোকে দেখিছেই। আৰু শিৱক কৃষি কৰ্ম কৰিবলৈ উদগনি দিয়া মানুহগৰাকী হ'ল পাৰ্বতী। লক্ষীয়ে বিষ্ণুৱে আলোচনা কৰিলে যে শিৱই সদায় ভাং খাই ঘূৰি ফুৰে, তেওঁ কাপোৰ চাপোৰ নিপিন্ধে, এইটো গোটেই আমাৰ দেৱ সমাজত এটা মানিজ্যতৰ কথা আছে, তুমি গৈ পেলাই পাৰ্বতীক অলপ উত্তেজিত কৰি দিয়া যাতে পাৰ্বতীয়ে তেওঁক বাধ্য কৰে তেওঁ যাতে তেওঁ মানে নিজৰ সংস্কৃতিটো বদলি কৰিবৰ কাৰণে। তাৰপিছত গৈ লক্ষী গৈ পাৰ্বতী ওচৰ পাই পাৰ্বতীক ক'লে যে তোমাৰ স্বামী দেৱতা দেখোন ভাং খাই য'ত ত'ত কাপোৰ চাপোৰ নিপিন্ধাকৈ কেতিয়াবা য'ত ত'ত পৰি থাকে, কথাটো কি? কিবা কৰা, এইটো আমাৰ লোক সমাজৰ কাৰণে বেয়া কথা। গতিকে তেওঁক কৃষি কৰ্মত নিয়োগ কৰিবলৈ কোৱা, কিবা কৰা তেওঁক দায়িত্ব দিলে। তেওঁক যথেষ্ট লজ্জিত হৈছে পাৰ্বতী লক্ষীৰ ওচৰত আৰু হৈ পেলাই লাষ্টত ৰাতি যেতিয়া শিৱ ভিক্ষা কৰি আহিলে তেতিয়া শিৱক খুব তুচ্ছ তাচ্ছিল্য কৰিলে। ৰাতিটো শুলে, ৰাতিপুৱা হোৱাৰ লগে লগে ক'লে এতিয়া শিৱ নুঠে, ভাং খাই আগদিনাখন মূৰটো গধুৰ হৈ আছে, গতিকে তেওঁ নুঠে। এতিয়া জগাতে নুঠি পেলাই লাহেকৈ শিৱই ক'লে আজি পাৰ্বতী ভিক্ষালৈ নাযাওঁ মই, মাথাই যে কৰিছে ভয়, চাঙৰে চিৰাকে আনা পাৰ্বতী দুয়ো একেলগে খাওঁ। পাৰ্বতীৰ খং উঠিল, অকণমান চাউল আছে, ল'ৰা ছোৱালী হ'লে খুৱাম নে তোমাক খুৱাম? তেতিয়া পাৰ্বতীয়ে দুখেৰে কৈছে যে লোকৰে লহৰাই কান্দিছে কাটিছে আখৈ চাউল চিৰা খাই, কাৰ্তিক গণপতি কান্দিব লাগিছে ঘৰে চাউল নাই। তাৰপিছত পাৰ্বতীয়ে ককৰ্থনা কৰিবলৈ ধৰিলে, শিৱক চেণ্টিমেণ্টেল কৰি দিলে। তাৰপিছত শিৱই খেতি কৰিবলৈ যাব ল'লে, মই কৃষি কৰ্ম কৰিম, প্ৰডাকশ্যন সৃষ্টি কৰিম মই, কিন্তু কিহেদি কৰিব? এটা কৰিবলৈ একো উপায় নাই। তেতিয়া পাৰ্বতীয়ে তেওঁক সিদ্ধান্ত দিছে যে পলুকে খোজা গৈ নাঙলে যুৱলি বৃষভৰে স্কন্ধে উঠি, বৃষভৰ স্কন্ধ উঠি পলুক খোজা গৈ নাঙল যুৱলি সকলো গোটালে তুমি কৃষি কৰ্ম কৰা। আৰু এই পাৰ্বতীৰ কাৰণেই গৈ কৃষি কৰ্ম কৰি নদন বদন হৈ পিছত বিশ্ববাসীক কৃষি কৰ্ম উদাহৰণ দেখুৱাই থৈ গৈছে শিৱ। এই গোটেই কাণ্ডটো গুৰিতে হ'ল লক্ষী আৰু পাৰ্বতী। গতিকে এগৰাকী নাৰীয়ে কৰিব নোৱাৰা কাম একো নাই। আজি এখন সমাজ এগৰাকী নাৰীয়ে ধ্বংস কৰি দিব পাৰে, এটা পৰিয়াল এগৰাকী নাৰীয়ে ধ্বংস কৰি দিব পাৰে, আৰু এগৰাকী নাৰীয়ে এটা পৰিয়াল উত্থান কৰিব পাৰে, দেশৰ কাৰণে উপযুক্ত সন্তান উপহাৰ দিব পাৰে। গতিকে আজি পবিত্ৰ দিনত মই বিশ্ববাসী নাৰীসকলক মই অনুৰোধ জনাইছোঁ যাতে সুপুত্ৰ জন্ম দিব লাগে, সমাজৰ কাৰণে দেশৰ কাৰণে হিত চিন্তা কৰিব পৰাকৈ। সুপুত্ৰ মানে মই অকল শিক্ষিত হ'লেও সুপুত্ৰ বুলি ক'ব বিচৰা নাই, জ্ঞানে গুণে সকলো ফালে জাতিষ্কাৰ শিক্ষা দীক্ষা জ্ঞানে গুণে আচাৰ নীতি সংস্কৃতিৰে এই গোটেই বস্তুৰে যাতে সমাজক যাতে এটি ভাল সন্তান উপহাৰ দিব পাৰে, মই সমূহ নাৰী জাতিক মই অনুৰোধ জনাইছোঁ আৰু সকলো নাৰী জাতিক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।